Hello everyone, good morning. আজি যেহেতু মাঘী পূৰ্ণিমা হয় আমি মাঘী পূৰ্ণিমালৈ যাবলৈ ওলাইছো মই গৈ চাকি জ্বলাই আহিলো ভাবিলো এতিয়া আপোনালোকক অলপমান দেখাও সেইকাৰণে বলকচোন যাওঁ আৰু আজি ব্লগটো আমাৰ টিকলিক লৈ মই ষ্টাৰ্ট কৰি দিলো দেই এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগত যেহেতু চাকি জ্বলাবলৈ দিয়া নাই সেইকাৰণে মই সকলোৱে বাহিৰতে চাকি জ্বলাই আছে এয়া সকলোৱে বাহিৰতে চাকি জ্বলাই আছে মই চাকি জ্বলালো আগতেই আপোনালোকক ভিডিঅ' কৰি দেখুৱা নহ'ল আৰু আজি আপোনালোকক মই আৰু এটা বেলেগ বস্তু দেখাম যাব দে এই যে বাঁহডালত যে এইটো লাগিছে দেখিছে সেইটোৱে বম হয় এয়া ফুটাব আপোনালোকক কেনেকৈ ফুটাই দেখাই দিম দে মই চাই থাককচোন আপোনালোকৰ ফালে ফুটাই নাই বাৰু এই বোমাটো বাৰু কোনে দেখিছে মোক জনাবচোন আৰু আজি এতে নামৰ দলো মাতিছে নেগেৰা নামৰ দল তেওঁলোক আহি পাইছেহি তেওঁলোক ৰেডি হৈছে আৰু আমি বহি আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন
এইফালে ভোগ বনাই আছে বহুতে মন্দিৰৰ কাৰণে ভোগ আগবঢ়াই থয় সকলো লগ লাগি আজি 21 থালি ভোগ বনাইছে এই আমার কিটিটা এইফালে আমাৰ অস্থায়ী কাৰ্যালয়ত বহি আছে আমাৰ হীৰক ডেকা আৰু এইফালে ভোগ বিতৰণ কৰিবলৈ লৈছে সকলোৱে বহিছে আৰু ভোগ খাবৰ কাৰণে ময়ো বহিছোঁ কিন্তু দেই অষ্টমবাৰী মাঘী পূৰ্ণিমা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা বছৰো হ'বলগীয়া আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিৰ কাৰণে বাই বাই